হাই, আপোনালোকৰ চাগে ভাল, মোৰহে ইমান ভাল নহয়। এয়া চৰ্দি লাগিছে, ৰ'দ লৈ আছোঁ, মেকুৰীজনীও ৰ'দ লৈ আছে মোৰ লগতে। গাটো ইমান ভাল নহয়, কালি ৰাতিৰ পৰা চৰ্দি লাগি একদম ডিঙি বিষ, নাকে উশাহ ল'ব নোৱাৰোঁ। সেইটো কাৰণে বোলো অলপ ৰ'দ লৈ লওঁ, ভাল লাগিব গাটো। চাহ খালোঁ, খোৱাৰ পৰা উঠি খাই লৈ পেলাই অলপ ৰ'দ লৈ আছোঁ ষ্টেপতে বহি। সেই বহি কণ্ট্ৰলৰ পৰা এয়া ভাইটিয়ে চেনি, নিমখ, দাইল, চাউল আনিছে গৈ। মায়ে এয়া দেখাই আছে মামাই দিয়া বুলি। এয়া চেনি দেখাইছে মায়ে, এবাৰ দালি দেখাব। সেয়া মায়ে দেখাই আছে মামাই দিয়া বুলি। সেয়া আনিলে গৈ কণ্ট্ৰলৰ পৰা। সেই তেনেতে আকৌ কেকৰ বেপাৰী এটা আহিলে, তাকে বোলো অলপ কেক খাওঁ, বহুত দিনৰ মূৰত আহিছে বেপাৰীজন। সেয়া ভণ্টিয়ে ল'লে, সেয়া ঘৰৰ কাৰণে ল'লোঁ পেটিছ, কেক। সেয়া লৈ পেলাই মা মই আহি আছোঁ, ঘৰৰ বাটতে লৈছিলোঁ, সেয়া আহি আছোঁ। তেনেতে আকৌ ওচৰৰ বৌ এজনীয়ে মাতিলে টেঙা খাবলৈ। মোৰো চৰ্দি লাগি আছিল, টেঙা অকণ খাই দিলে ভাল পাম বুলি সেই তাকে টেঙা খাব গ'লোঁ। বৌ, দাদা, সেয়া দাদা আকৌ এই ভাগিনহঁত গোটেইখিনিয়ে মিলি পেলাই এয়া টেঙা খালোঁ। সন্ধিয়া আৰু চাহ একাপ লাগিবই মোক, গাখীৰ চাহেই হওক বা লাল চাহেই হওক, চাহ একাপ লাগে আৰু। ৰাতিপুৱা চাহ একাপ খালোঁ, এতিয়া আকৌ সন্ধিয়া একাপ খাম, মানে এই দুকাপ চাহেই হৈ যায় আৰু। ভাগিনে পঢ়ি আছে, এইফালে ভণ্টি পঢ়ি আছিল। এয়া বিচনা গুটি, সিহঁতে মানে পঢ়িলে গোটেই বিচনা গুটিয়ে নাইকিয়া হয়। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত।